নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। মই পাৰ্লাৰ আহি পালোহি। আহি পায়ো পিছে আজি মোৰ গাটো ইমান এটা ভাল নাই। কালি ৰাতিৰ পৰা পূৰা গোটেই গাটো বিষ, মানে কঁকাল বিষ হৈছে, আকৌ জ্বৰো হৈছে। কিন্তু মই আকৌ ঘৰত শুই থকাতকৈ বোলো এই পাৰ্লাৰলৈকে গুচি আহোঁ বোলো, সেইটো কাৰণে গুচি আহিলোঁ। এতিয়া বাৰু কাষ্টমাৰ এজনী আহিছিলে, থ্ৰেডিং কৰিলোঁ, কৰি লৈ এতিয়া বহিছোঁ আৰু বহা টাইমতে ভাবিলোঁ আপোনালোকক বোলো ড্ৰাই হেয়াৰৰ কাৰণে কোনটো হেয়াৰ স্পা কৰিলে ভাল হয় এইটো শ্বেয়াৰ কৰি দিওঁ বুলি। আপোনালোকৰ বাৰু কনফিউজ হৈছে নেকি বাৰু? যদি হৈছে তেতিয়াহ'লে আপোনালোকে পাৰ্লাৰত গৈ এইটো ল'ৰিয়েলৰ ডিপ নৰিছিং ক্ৰীম বাট এই ক্ৰীমটো আপোনালোকে ইউজ কৰিবলৈ ক'ব। তেতিয়া আপোনালোকৰ যদি ড্ৰাই হৈছে চুলিখিনি, তেতিয়াহ'লে আপোনালোকৰ চুলিখিনি ড্ৰাইনেছটো বহুতখিনিয়ে কমিব। আপোনালোকৰ যদি তেনেকুৱা যদি প্ৰব্লেম হয়, তেতিয়া ডাইৰেক্ট আপোনালোকে পাৰ্লাৰত গৈ কৈ দিব কোনটো মানে ক্ৰীম ইউজ কৰিব লাগে। নহ'লে যদি বেলেগ যদি ক্ৰীম ইউজ কৰে, তেতিয়াহ'লে আপোনালোকৰ যোনটো চুলিখিনিৰ প্ৰব্লেম হৈছে সেইখিনি ছল্ভ নহ'ব। সেইটো কাৰণে আপোনালোকক শ্বেয়াৰ কৰি দিলোঁ, যাতে আপোনালোকৰ সুবিধাৰ বাবে। কিছুমানে আকৌ গম নাপায়, মানে আপোনালোকৰ চুলিখিনি যি টি ক্ৰীম ইউজ কৰিব, পাছত আকৌ আপোনালোকে ক'ব আপোনালোকৰ চুলিখিনিৰ ৰিজাল্টটো ভাল নাপালে বুলি। সেইটো কাৰণে আপোনালোকেও অকণমান জনাটো দৰকাৰী কোনটো মানে ক্ৰীম ইউজ কৰিলে ভাল হয়। সেইটো কাৰণে মই কৈ দিলোঁ। এতিয়া ইমানেই। কাষ্টমাৰ এজনী আহিলে হেয়াৰ কাট কৰিবলৈ, পিছফালে ইউ আৰু আগফালে লেয়াৰ কাট কৰি দিব কৈছে। সেইটো কাৰণে মই কাটিবলৈ ষ্টাৰ্ট কৰিছোঁ। চুলিখিনি কাটি হৈ গ'ল। এতিয়া ফাইনেল লুকটো দেখাই দিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। আকৌ তাৰপাছত আহিলে থ্ৰেডিং কৰিবলৈ এজনী, এতিয়া কৰি আছোঁ আৰু। থ্ৰেডিং কৰি হৈ গ'ল। থ্ৰেডিং কৰি উঠিয়ে এতিয়া মই চাহ একাপ খাই লওঁ, মাথাটো ইমান বিষাই আছিলে। তাৰপাছত আকৌ মমী বাই আহিলে, মমী বাই এটা টেম্পৰী আইৰণ মাৰিবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু। আগলৈ চাই থাকক স্কিপ নকৰাকৈ। কাষ্টমাৰ বাগৰাকী যিহে কাম নাথাকক কিয় মোৰ ওচৰতে কৰিবলৈ আহে, আৰু তেওঁ মোৰ ৰেগুলাৰ কাষ্টমাৰ। তেওঁৰ লগত মোৰ এটা ঘৰুৱা নিচিনা হৈ গ'ল, মানে যি হয় মানে চব কথা শ্বেয়াৰ কৰিব পাৰোঁ। আমি দুইজনী লগ পালে যে কিমান যে কি কথা পাতোঁ, মানে ভাল লাগে আৰু। মানে কেনেকৈনো কাম কৰোঁতে মানে কেনেকৈ টাইমটো পাৰ হৈ যায় গমেই নাপাওঁ। এয়া কৰি আছোঁ আৰু এনেকৈ আৰু। বাগৰাকীয়ে যে মোক ইমান বেছি মৰম আৰু ছাপোৰ্ট কৰে নহয়, কি ক'ম আৰু লগতে আমাৰ নানকো বহুত বেছিয়ে মৰম কৰে। কেতিয়াবা আমাৰ নানো উৎপাতি কৰিলেও ৰৈ মেলি দিয়ে। সেইটো কাৰণে বহুত বেছি থেংক ইউ বা। আৰু এয়া ফাইনেল লুকটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। আপোনালোকেও যদি এনেকুৱা ধৰণৰ হেয়াৰ ষ্টাইল যদি বিচাৰে, তেতিয়াহ'লে আহিব মোৰ পাৰ্লাৰলৈ ভিজিট কৰি চাবহি। আজিলৈ ইমানেই গাইজ, বাই বাই। পুনৰ নতুন এটা ভিডিঅ'লৈ আহি